নমস্কাৰ নিউজ ৱেবৰ সমূহ দৰ্শকলৈ স্বাগতম জনাই লৈ আহিছো আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ শিৰোনাম। দেওবাৰৰ পৰা পুনৰ বৃদ্ধি কৰা হৈছে পেট্ৰল ডিজেলৰ মূল্য। দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ বৃদ্ধি হৈছে 22 পইচা। সেইদৰে ডিজেলৰ বৃদ্ধি কৰা হৈছিল 28 পইচা। ইফালে 5 টকাকৈ দাম হ্ৰাস কৰাৰ পিছত এই পৰ্যন্ত প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে 42 পইচা। আনহাতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে 53 পইচা। আকৌ বাঢ়িল ৰন্ধন গেছৰ দাম। যোৱা নিশাৰে পৰা ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ প্ৰতিটোৰ মূল্য 50 টকাকৈ বৃদ্ধি পাইছে। ফলত গুৱাহাটীত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 818 টকা। কলিকতাত একোটা ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ মূল্য হৈছে 795 টকা। আনহাতে দিল্লীত একোটা চিলিণ্ডাৰৰ দাম হৈছে 759 টকা। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে মোদী চৰকাৰে নানান অজুহাত উলিয়াই চলিত ফেব্ৰুৱাৰী মাহতে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ মূল্য দুবাৰকৈ বৃদ্ধি কৰিলে। আগন্তুক বিধানসভা নিৰ্বাচনত তেজপুৰৰ প্ৰাৰ্থী হ'ব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অথবা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সঁচাকৈয়ে এই দুই হাই প্ৰফাইল প্ৰাৰ্থীৰ এজনে লাভ কৰিব নেকি টিকট? বিগত লোকসভা নিৰ্বাচনত তেজপুৰৰ প্ৰাৰ্থী হ'বলৈ মন মেলা মন্ত্ৰী হিমন্তই এইবাৰ বিধানসভা নিৰ্বাচনত এঘৰি যুঁজাৰ মন মেলিছে নেকি? যদি তেজপুৰৰ পৰা এই দুই প্ৰাৰ্থীৰ এজনে প্ৰাৰ্থিত্ব আগবঢ়ায় তেন্তে কিদৰে আদৰি ল'ব জিলা বিজেপিয়ে? এই সন্দৰ্ভত মন্তব্য কৰিলে শোণিতপুৰ জিলা বিজেপিৰ সভাপতি অমিতাভ শইকীয়াই। ফেচবুকৰ অন্তৰ্গত প্ৰতিষ্ঠান হোৱাটছএপৰ বিৰুদ্ধে আজি সৰব হৈ পৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ হোৱাটছএপে নতুন প্ৰাইভেচি পলিচিৰ দোহাই দি এপটোৰ ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত তথ্য বিচাৰি নতুন নিয়ম প্ৰৱৰ্তন কৰিব বিচাৰিছে। সেই নিয়ম যিসকল ব্যৱহাৰকাৰীয়ে মানি ল'ব নিবিচাৰে তেওঁলোকৰ হোৱাটছএপ বন্ধ কৰি দিয়া হ'ব বুলিও কোৱা হৈছিল। হোৱাটছএপৰ নতুন প্ৰাইভেচি পলিচি মানি লোৱাৰ ফলত ব্যৱহাৰকাৰীৰ সকলো ব্যক্তিগত তথ্য গুগল চাৰ্চত সহজে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত হোৱাটছএপ ব্যৱহাৰকাৰীৰ গোপনীয়তা বুলি কোনো কথাই নাথাকিব। হোৱাটছএপ কৰ্তৃপক্ষৰ নতুন প্ৰাইভেচি পলিচিৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰতিবাদ হোৱাৰ পিছত সংস্থাটোৱে অহা মে' মাহলৈ নতুন প্ৰাইভেচি পলিচি কাৰ্যকৰী নকৰে বুলি ঘোষণা কৰিছে। কৃষকসকলে নিজৰ দাবীসমূহ পূৰণ নোহোৱালৈকে চৰকাৰক শান্তিত থাকিব নিদিয়ে। ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে দেওবাৰে এইদৰে কয়। হাৰিয়ানাৰ ইন্দ্ৰী শস্য বজাৰত কৃষকসকলৰ এখন মহাপঞ্চায়তত অংশ লৈ ৰাকেশ টিকাইটে কয় যে তেওঁলোকৰ 40 জন নেতাই কেন্দ্ৰৰ কৃষক আইনৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰিছে। এইখিনিয়ে আছিল আজিৰ দিনটোৰ খবৰ। ধন্যবাদ।